ভাত বনাই ভাবিলোঁ ভিডিঅ' এটাকে বনাওঁ। এয়া ভাত বনাই আছোঁ। এয়া ভাত হৈছেগৈ। ভাত বনালোঁ। ভাতকেইটা বনাই পেলাই আজি খাবৰ কাৰণে এয়া চয়াবিন তিয়াই থৈছোঁ। চব চয়াবিন, এয়া চয়াবিন এতিয়া ডাঙৰ সৰু চব মিক্স কৰি পেলাই চয়াবিন তিয়াই থৈছোঁ। চয়াবিন তিয়াইছোঁ। এতিয়া আলুগুটি কাটি থৈছোঁ। এয়া আলুগুটি কেইটামান কাটি ল'লোঁ। সদায়নো মাছ মাংস খাম ক'ৰ পৰা? মাছ মাংস খাবলৈওতো আমাক পইচা লাগিব। পইচা সদায়নো ক'ত পাম, নহয় জানো? সেইকাৰণে কেতিয়াবা এনেদৰেই খাবলগীয়া হয়। কি কৰিব, সদায় চব মানুহে অকণমান মাছ মাংস খাবলৈ সকলোৱে মন যায় সদায়। কিন্তু মোৰ ল'ৰাকেইটাই মাছ মাংস নহ'লে ভাত একদম খাবলৈ মন নকৰে। তথাপিতো তাহাঁতৰ কাৰণে মানে মই অকণমান কিবা এটা জুতি বুদ্ধি দি পেলাই বনাবলৈ চেষ্টা কৰোঁ। মাছ মাংস নহ'লেও মই যেনে তেনে তাহাঁতক ভাতকেইটা খুৱাবলৈ অকণমান চেষ্টা কৰোঁ। কাৰণ মাকৰ মন যে, সেইকাৰণে মাকৰ মনে কেতিয়াও নকৰে, নহয়নে? সেইকাৰণে ভাবিলোঁ আজি মানে মাছো নাই, মাংসও নাই, একো নাই, ল'ৰাকেইটাই ভাত নাখাব। সেইকাৰণে ভাবি পেলাই মই চয়াবিনকে আনিলোঁ। আনি লৈ পেলাই এতিয়া চব্জি অকণ বনাম ধুনীয়াকৈ। তাহাঁতৰ মানে মুখৰ জুতিটো লগাকৈ অকণমান খুৱাবলৈ চেষ্টা কৰিম। ইমান কামৰ ব্যস্ততাৰ মাজতো দেখিছেনে, মাইকী মানুহ নহয় জানো? মাইকী মানুহ কাৰণে আমাৰ কেনিও শান্তিয়ে নাই। যিহকে নকওঁ তিহকে নহয়। সেইকাৰণে আকৌ এতিয়া বতৰটো অকণমান ভাল কৰিছে। ইমান লেতেৰা বতৰ হ'ল, মানে কাম বন কৰিব নোৱাৰা নিচিনা হ'ল। কাপোৰ কানি একদম অৱস্থা নাই, গোটেই মানে বৰবাদ হৈ গ'ল। মানে কি কৰিব, গেলা গেলা গোন্ধ উঠি গৈছেগৈ গোটেইখন, মানে অশান্তি লাগিলে। এতিয়া মই সেইকাৰণে ভাবিলোঁ কাপোৰ এসোপামান ধুই দিওঁ। ৱাশ্বিং মেচিন এটা আছে, তাতে মই কাপোৰ সোপা ধুম। কাৰণ আজিকালি কোনেও মানে কাপোৰ আগৰগতে খচি ধুব নোৱাৰে, নহয়নে? এতিয়া মই ভাতকণৰ পানীকণ কাঢ়ি লওঁ। কাঢ়ি লৈ পেলাই কাপোৰকেইটা পটককৈ ধুই লওঁ। এতিয়া মানুহজনে কাপোৰকেইটা তাত দি দিছে, কাপোৰ ধুবলৈ। কাপোৰ মানুহজনে ধুইছে। চলা নাই কেলে? চুইচটো বন্ধ কৰি থোৱা আছে। চুইচটো বন্ধ কৰি থোৱা আছে। চাওঁ উল্টাকৈ দিলে নি? চুইচটো অফ কৰি থোৱা আছিলে, চুইচটো দি দিয়ক। এখন মই কাপোৰ বন্ধ মেলিলোঁ, এইটো বন্ধ কৰি দিয়ক। এটা চলাই দিয়কচোন। দিলে এই এতিয়া মই এয়া কাপোৰকেইটা দি দিলোঁ। কাপোৰ এয়া মেচিনত ধুই আছে। মেচিনটো হ'লে এটা বৰ সেইটো কাৰণেই ভাল, মানে নিজে নকৰিলেও হয় আৰু হেৰি ধুই দিয়ে, খালি আপোনালোকে দি দিলেই হৈ যায়। সেইকাৰণে মোৰ অকণমান সুবিধা হৈছে। বহুত মানে নিজৰ সুবিধাটোৰ কাৰণে বস্তুকেইটা গোটাই লৈছোঁ, যাতে দুইফালে কাম কৰিব পাৰোঁ। এতিয়া ভাতো বনাবলগীয়া হৈছে, কাপোৰো ধুবলগীয়া হৈছে। কেনেকৈ ধুম দুইটা? এতিয়া মেচিনটো থকাৰ কাৰণে অকণমান সহায় হৈছে। মেচিনটোৱে এতিয়া কাপোৰকেইটা ধুই দিব, মই ভাতকেইটা বনাই লওঁ। এতিয়া কাপোৰকেইটা ধুই থাকক, হ'লে আকৌ কাপোৰকেইটা মেলিবলৈ যাব লাগিব। মই বেল কাকা প্ৰিয় দেখিছেনে? বেল খাই কেতিয়াবা ভাল পায়নে? এইটো বেল এটা দেখিছেনে? কিমান ধুনীয়া বেল। বেল দেখিবলৈকে নাইকিয়া আচলতে টাউনীয়া জেগাত। আজি আৰু মানুহজনে ল'ৰা স্কুলত থ'বলৈ যাওঁতে বেলগছ এজোপা ৰাস্তাতে আছে, মানে তাৰপৰা সৰিলে। মুখৰ আগতে বোলে ধপককৈ পৰিছে। মই কৈছোঁ মূৰত যেন বাৰুকৈ নপৰিলে দেই। সেয়া বেল এটা পাই পেলাই লৈ আহিলে। এয়া দেখিছেনে? থেতেলা খাই গোটেই পানী ওলাই আছে। তাৰপিছত আৰু এটা হৈছিলে নহয়, বেলেগ এজন মানুহে লৈ গ'ল। দুইজনৰ ভিতৰতে ভাগ কৰিলে, এটা আমাৰজনে আনিলে আৰু এটা বেলেগ মানুহ এজনে আনিছে। কিন্তু বেল খালে খুব ভাল, গম পায়নে? ল'ৰা ছোৱালীক খুৱাব লাগে বেল। সেইকাৰণে বেলটো আনিছে অথনিকৈ ল'ৰাটোক গাখীৰ সৈতে খাবলৈ দিম। আপোনালোকে কাৰ প্ৰিয় বা কমেণ্ট কৰি জনাবচোন। সেয়া কাপোৰ ধুই হৈয়ে গ'ল। মোৰ পটককৈ হৈ যায় কাপোৰকেইটা ধুবলৈ, সেইকাৰণে খুব ভাল। শুকুৱাই পেলাই ধুনীয়াকৈ মেলি দিব লাগে, খুব ভাল। এতিয়া পিঁয়াজ নোহোৱা আদাকেইটা গুচাই লওঁ। আকৌ অকণমান মছলা নহ'লেও খাই বস্তুটো একেবাৰে মানে আদা নহৰুকেইটা গুচাই লওঁ, নহ'লে আকৌ খাবলৈ একদম ভাল নালাগে যে। অকণমান মুখত টেষ্টটো হ'বলৈতো মছলা অকণমান লাগিবই, নহয় জানো? সেইকাৰণে পিঁয়াজ নহৰু আদা যি য'ত লাগে ধুনীয়াকৈ গোটাই লওঁ। গোটাই লৈ পেলাই বনাওঁ। এতিয়া পানীটো মই হেৰিতে বন্ধ কৰি থৈ আহি লওঁ। পানীটো মানে কাপোৰ ধুই হৈ গ'ল। এতিয়া পানীটো ড্ৰেইনত উলিয়াই দিব লাগিব। ড্ৰেইনত উলিয়াই শুকুৱাই লওঁ। এতিয়া ড্ৰেইনত পানীটো উলিয়াই থৈ আহিলোঁ।
এতিয়া আদালি দিলে হৈ যাব আৰু এইফালে কাপোৰ ধুলে আৰু এইফালে ভাতো বনালোঁ। চব কাম হৈ গ'ল একেচাতে। সেইকাৰণে মেচিনটো হ'লে অকণমান ভাল। কষ্ট কৰি হ'লেও যদি কিবা এটা বস্তু গোটাই লওঁ নহয় খুব ভাল হয়, নিজৰ সুবিধা হয় ন। মাইকী মানুহ নহ'লে বহুত কষ্ট। এতিয়া এয়া ভাতো বনাবলগীয়া হৈছে, ল'ৰা ছোৱালী এতিয়া স্কুলৰ পৰা আহিব। এয়া এতিয়া মই এইকেইটা গুচাই লওঁ। এতিয়া ধুনীয়াকৈ পিঁয়াজ নহৰুকেইটা গুচাই লওঁ। কেমেৰা ধৰোঁতে মানুহ নাই, নিজে নিজে যেনেকৈ কওঁ কৰি থাকোঁ আৰু মানে ল'ৰা ছোৱালীটো পঢ়া শুনা ক্ষতি কৰি অনবৰতে কেমেৰাটো ধৰি থাকিবলৈ দিব নোৱাৰি ন। চবৰে চব কথা নিমিলে আচলতে। কিছুমানে অকল এইটোতে থাকে কাৰণে ব্যস্ত হৈ, সেইটো বেলেগ কথা নকওঁ। কিন্তু মই ল'ৰা ছোৱালীকেইটাক ইমান বেছি এইবিলাকত লগাই থাকিবলৈ অকণ দিগদাৰ হয়। পঢ়া শুনাটো বেয়া হৈ যায় যে। এইটো কাৰণ মোৰ মনোৰঞ্জনৰ কাৰণে মই খুলিছোঁ নহয় জানো। ল'ৰা ছোৱালীকেইটাইতো নহয়, তাহাঁতৰ ভৱিষ্যতটো আকৌ মই এইবিলাকত লগাই থাকিলে তাহাঁতৰ ভৱিষ্যতটো কি হ'ব নহয় জানো। সেইকাৰণে মই ল'ৰা ছোৱালীক বৰকৈ এইবিলাকত লাগিবলৈ নিদিওঁ। যিকণ সময় আজৰি পাওঁ সেইকণ সময়তে আৰু নিজে ধৰোঁ, নিজে কৰোঁ, সকলো কৰোঁ। চেষ্টা কৰি আছোঁ। চেষ্টা কৰিলে কোনো কামেই ইমান হেৰি নহয়নে। চেষ্টা কৰিবচোন, সকলো কামেই মানে উজু হৈ পৰে। এতিয়া মই এনেকৈ কৰি আছোঁ। এইকেইটা গুচাই লওঁ। আলুকণ পটাপট বইল কৰি দিম আৰু বইল কৰি পেলাই পটাপট বনাই দিম। হৈ গ'ল। বইল কৰি ল'লে পটককৈ চব্জিকণ হৈ যায়, বেছি টাইম নালাগে। নহ'লে আলুগুটি সিজিবলৈ বহুত টাইম লাগে দেই। এতিয়া বইল ধুনীয়াকৈ নিমখ অকণমান দি পেলাই বইল কৰি লওঁ। আমি যে আগৰ মাহঁতক কওঁ, অ' মা তহঁতিনো আমাক কি কৰিছ, জন্মহে দিছ, তাতকৈ কি কৰিব পাৰিছ। আমি যে মাহঁতক কওঁ আগত, খং উঠি গ'লে আমি কোৱা চাবচোন সেই কথাটোৱেই কওঁ ন। কিনো কৰিছ আমাক, তহঁতি জন্মহে দিছ, একোতো কৰিব পৰা নাই। এতিয়া যেতিয়া আমাক এঘৰলৈ উলিয়াই দিলে মা দেউতাই, তেতিয়া আমি সেইদিনাখন যেতিয়া লোকৰ ঘৰৰ এগৰাকী বোৱাৰী হ'লোঁ, বোৱাৰী হৈ মাতৃত্ব লাভ কৰিলোঁ আৰু এতিয়া দুটা সন্তানৰ মাক হ'লোঁ। এতিয়া বুজি পাইছোঁ জানেনে, মাহঁতৰ পৰা তেতিয়া আমি কেলেই তেনেকৈ কৈছিলোঁ। 10 মাহ 10 দিন যেতিয়া গৰ্ভত ৰাখি পেলাই মাহঁতে আমাক জন্ম দিছিলে, বিচনাত চটফটাই যেতিয়া সেই সকলো বিষ কোম একদম জলাঞ্জলি দি নিজৰ কষ্টটো কষ্ট বুলি নাভাবি যে আমাক এই ধুনীয়া পৃথিৱীখন দেখুৱাইছিলে, তেতিয়াই আমি আচলতে মাহঁতে আমাকনো কিমান ত্যাগ কৰিছিলে চাওকচোন। আমি আচলতে মাহঁতক সেই কথাটো কোৱা যুক্তিয়ে নহয়নে। কেলৈ গম পায়নে, এতিয়া যদি আমাক শুনে আমাৰ ল'ৰা ছোৱালীয়ে সেইদে কয় কেনেকুৱা লাগিব বাৰু। আমাক তোমালোকেনো আমাক লৈ কি কৰিলা, জন্মহে দিলা, তেতিয়াবা আমাৰ অন্তৰখনো অলপ দুখ লাগিবনে। সেইকাৰণে নিজৰ মাক দেউতাকে নিজৰ ল'ৰা ছোৱালীক লৈ কিমান যেন কম্প্ৰমাইজ কৰিবলগীয়া হয়। নিজে নাখায়ো নিজৰ ল'ৰা ছোৱালীৰ কাৰণে একদম চিন্তা কৰিবলগীয়া হয় নহয়নে। এতিয়া আপুনি এতিয়াই চাওকচোন, এতিয়া ল'ৰা ছোৱালীকেইটাই একো মানে সুদা ভাত নাখায় বুলি ভাবি পেলাই তাহাঁতৰ মুখখনত কেনেকৈ টেষ্ট লাগিব, কেনেকৈ ভাত এগঢ়া খাব। আমি লাগিলে নিমখ তেলেই খাওঁ, কিন্তু ল'ৰা দুটাইনো কেনেকৈ খাব। আমি সেই কথাটো চিন্তা কৰা নাইনে। প্ৰত্যেকগৰাকী নাৰীয়ে চিন্তা কৰে সেই কথাটো। আমি লাগিলে নিমখ তেলেই খাওঁ, আমি নাখাওঁৱে লাগিলে ল'ৰা ছোৱালীকেইটাই ভালকৈ খাওকচোন, হয় নাই। আমি সেই কথাটোৱে চিন্তা কৰোঁ। আজি তেতিয়াহ'লে চাওকচোন, মই তাহাঁতৰ কাৰণে কিমান কষ্ট কৰিবলগীয়া হৈছে। প্ৰত্যেকগৰাকী নাৰীয়ে কষ্ট কৰে ন। আমি সেইকাৰণে এতিয়া বুজি পাইছোঁ, আমি মাহঁতক যে যেতিয়া কৈছিলোঁ কথাটো, সেই কথাটো মানে কিমান মানে ডাঙৰ কথা, এতিয়া আমি এইটো উপলব্ধি কৰিছোঁ। এয়া মই বুজিছেনে, মিঠাতেলতে ধুনীয়াকৈ ফ্ৰাই কৰি ল'লোঁ ৰঙাকৈ। এয়া
যাতে তাহাঁতি বনাই দিয়াৰ লগে লগে যাতে মাংস নিচিনাকৈ খাব পাৰে। মাংস যেনেকৈ বনাই মই তেনেকৈয়ে তাহাঁতৰ মুখৰ জুতিটো যাতে তাহাঁতৰ মুখত লাগে সেইটোৱে মই চেষ্টা কৰিছোঁ। এনেকৈ বনাই দিলে কিন্তু অলপ তৃপ্তিয়ে নাখায় তাহাঁতি দেই, একদম খুব ভাল পায়, মাংস নিচিনা লাগে যে সেইকাৰণে। এতিয়া এইফালে আলুগুটি বইল কৰি লৈছোঁ, বইল কৰি ল'লে কিন্তু পটককৈ হৈ যায়। ইয়াত এতিয়া পাঁচফোৰণ, পিঁয়াজ নহৰু বটা আৰু তেজপাত দি দিলোঁ। তেজপাত দি পেলাই ভালদৰে মছলাকণ ভাজি ল'লোঁ, নহ'লে মুখত টেষ্ট নালাগিলে নাখাব যে সেইকাৰণে। এতিয়া ইয়াতে বইল কৰি থোৱা যি নিমখ এতিয়া দুটা দি দিলোঁ। তাতে এতিয়া মই অকণমান কেঁচা পিঁয়াজ দি দিছোঁ। কেঁচা পিঁয়াজটো যেতিয়া সিজি যায় তাৰ একদম ৰসটো ওলাই গ'লে খাবলৈ আজি যে কি মজা হয় এইটো আৰু যিসকলে বনাই গমেই পায় ন, খুব ধুনীয়া লাগে খাই। এতিয়া এইকণ কেঁচা পিঁয়াজটো অকণমান সিজিবলৈ দিম। একদম মাংসও ইয়াত পাত্তা নাপাব, একদম ল'ৰা এটা আজি টপালি খাব, মানে মাছ মাংস বুলি ভাবি একদম টপালি খাব। পিঁয়াজখন সিজি গ'লে তেতিয়া মই ইয়াতে এতিয়া অকণমান বিলাহী দি দিছোঁ। বিলাহী মানে সৰু এটা গছতে লাগিছিলে, এই দিলোঁ। ঢেৰ বিলাহী লাগিছিলে, এই বৰষুণৰ কাৰণে মৰি গ'ল সকলো বিলাহীখিনি। এতিয়া সেইকাৰণে এটা বিলাহী আছিলে, বিলাহীকণো দি দিছোঁ। বিলাহীটো টেষ্টটো অকণমান ভাল লাগিব, ঘৰৰ বিলাহীবোৰ বৰ টেঙা হয় সেইকাৰণে বিলাহীও দি দিলোঁ। তাতে এতিয়া যি ভাজি লৈছিলোঁ চয়াবিনখিনি ইয়াতে দি দিলোঁ। ইয়াত এতিয়া সিজিবৰ কাৰণে পানী অকণমান দি দিলোঁ। সকলো মছলা মানে সিজি ৰসটো ওলাই গ'লে খুব টেষ্ট হ'ব খাবলৈ। এতিয়া ঢাকনাখন দি অকণমান দেৰি থৈ দিম। পোৱালি স্কুলৰ পৰা আহি পাই গ'লহি, মোৰ ভাতো আজৰি। এতিয়া বটলেদি পানী খাই দিছে, ইমানেই পিয়াহ লাগিছে। পিয়াহ বেছিকৈ লাগিছে নি? হা আজি কেই প্লেট বহিলে? আজি পুৰা 6 প্লেট। 6 প্লেট পুৰা বহিলে। এটা যোৱা কাপোৰটো খুলি লোৱাগৈ আকৌ, যা কাপোৰ খুলি লোৱা, যা ভাত হৈ গ'ল, এতিয়া ভাত খাব লাগিব দেই। এতিয়া মই ইয়াত অকণমান জ্বলা হ'বৰ কাৰণে স্পাইচি অকণমান আৰু অকণমান ৰেড চিলি পাউডাৰ দি দিছোঁ। সিহঁতি বেছি জ্বলা খাব নোৱাৰে যে সেইকাৰণে অকণমান জিৰা পাউডাৰ দি দিম, টেষ্টটো ভাল হ'ব। অকণমান ভালদৰে লৰাই দিলোঁ। লৰাই দি অকণমান ঢাকনখন দি দিম আৰু বছ খানা একদম হৈ গ'ল, ধুনীয়া হৈ গ'ল। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে চব। এতিয়া মাংস নিচিনা হৈ গ'ল নে? এতিয়া এনেকৈ এতিয়া ইহঁতক অকণমান দি দিম খাবলৈ, খাই দিব। কিমান ধুনীয়া কালাৰ উঠিছে চব, মাংস নিচিনা হৈছে দেখিবলৈ, ইমান মজা হৈছে। এনেদৰে অকণমান ৰসটো ওলাই গ'লে খাবলৈ বৰ ধুনীয়া হয়, সেইকাৰণে ৰসটো অকণমান ওলাবলৈ দিছোঁ। চয়াবিনটো সিজি যাওক, তাৰপিছত আৰু মই খাবলৈ ভাত বাঢ়িব পাৰিম। মোৰ যদি এই ভিডিঅ'টো চাই আপোনালোকক ভাল লাগিলে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, আৰু ইউটিউব চেনেলটোত গৈ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এনেকুৱা ধুনীয়া ধুনীয়া ভিডিঅ' কিছুমান আপোনালোকৰ মাজলৈ লৈ আহিম। তেতিয়াহ'লে এতিয়া কেনেকুৱা হৈছে আহক, তেতিয়া অকণমান টেষ্ট কৰি চাওঁ। এতিয়া কেনেকুৱা আছে অ'খন খাই চাবা দেই, মাংসনে কি হেৰি কৰি পেলাই খাই চাবা দেই। চয়াবিন বনাইছোঁ, কেনেকুৱা হ'ল চাবা দেই, মই অকণমান খুৱাই দিম। গৰম হৈ আছে, খাই চাইছে কেনেকুৱা হৈছে? বহুত ধুনীয়া, মাংস নিচিনা লাগিছে নাই খাবলৈ? হা আজি ভাত কিন্তু ফিনিচিং কৰি খাব লাগিব, ফিনিচিং কৰি খাবা আকৌ দেই। এতিয়া ক'ত যোৱা? ভাত খাব হ'ল, ভাতটো খাই লোৱা। অলপ খেলি আহোঁ। হা খেলিবলৈ অকণমান সময় আছে, এতিয়া খেলি লোৱা, খাই যোৱা। ভাল হৈছে সঁচাকৈ, ভাল হৈছে। অঁ তেতিয়াহ'লে ময়ো অকণমান খাই চাওঁ, তাৰ কথাটো ইমান হেৰি নাই নহয়।
এয়া অকণমান লৈ লৈছোঁ কেনেকুৱা হৈছে খাই চাওঁ দেই হ'ব বৰ গৰম নহয় অকণমানহে খাব পাৰিম সেইকাৰণে মাংসও মানে পাত্তা নাপাব ইমানেই টেষ্টি হৈছে অকণমান স্পাইচি টেঙা তাৰপিছত মছলা পিঁয়াজ নহৰু গোন্ধ আনলিমিটেড মই কৈছোঁ নহয় সাংঘাতিক ধুনীয়া হৈছে আপোনালোকৰ যদি ল'ৰা ছোৱালীয়ে ভাত নাখায় তেতিয়াহ'লে এনেদৰে অকণমান বনাই পেলাই ল'ৰা ছোৱালীক খুৱাই চাবচোন একদম ভাতকেইটা ইমানেই ধুনীয়াকৈ খাব আপোনালোকৰ দেখি মনটো ভাল লাগি যাব